নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল দীপাংকৰ মেডিকেল ড'জত চাবলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হালধি দিয়া গাখীৰ খালে আমাৰ কি কি লাভ হয় তাৰ উপকাৰিতাৰ বিষয়ে আমি আলোচনা কৰিব লৈছোঁ। প্ৰথমতে হৈছে হালধি এণ্টিবেক্টেৰিয়েল আৰু এণ্টিভাইৰেল গুণেৰে ভৰপূৰ, সেইবাবে আমাৰ শৰীৰত ই ৰোগ প্ৰতিৰোধ ক্ষমতাটো বঢ়াই ৰাখে। হালধি দিয়া গাখীৰ যদি আমি খাওঁ তেতিয়া পাচনতন্ত্ৰটো শক্তিশালী কৰে, তাৰ লগতে আমাৰ হজম শক্তিটো বঢ়াই অভোগ আৰু এচিডিটি, পেটৰ আলচাৰ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা আমাৰ দূৰ কৰে। হালধি দিয়া গাখীৰ যদি আমি প্ৰতিদিনে খাওঁ তেতিয়া আমাৰ কেঞ্চাৰ কোষৰ গঠনত সেই গঠনটো আমাৰ বাধাটো প্ৰদান কৰে। আৰু নেক্সটটো হৈছে আমাৰ হাড়ৰ গঠনত মজবুতো কৰে, মাংসপেশীখিনি আমাৰ সবল কৰে। গাঁঠিৰ বিষ, বাতৰ বিষ আদিৰ পৰা আমি উপকাৰী পাব পাৰোঁ। এলাৰ্জি, ভাইৰেল সংক্ৰমণৰ ফলত হোৱা পানীলগা, জ্বৰ, কাহ হ'লে যদি আমি ৰাতিপুৱা বা নিশা শোৱাৰ আগত যদি একাপ হালধি মিহলোৱা গৰম গাখীৰ যদি খাওঁ, আমি বহুখিনি উপকৃত হ'ব পাৰিম। নিশা শোৱাৰ আগতে যদি একাপ গাখীৰত হালধি মিহলাই নিয়মীয়াকৈ খাওঁ, তেতিয়া আমি অনিদ্ৰাহীনতাৰ সমস্যাৰ পৰা আমি উপশম হ'ম। হালধিত থকা এমিন এচিডে আমাৰ টোপনি অনাত সহায় কৰে। তাৰপিছত হৈছে আমি যদি হালধি দিয়া গাখীৰ সদায় যদি খাওঁ তেতিয়া আমাৰ তেজ পৰীক্ষা কৰিব। তেজ পৰিষ্কাৰ কৰাৰ লগতে তেজটো বঢ়ায় আৰু ছালৰ উজ্জ্বলতাটো বঢ়ায়। মগজু সুস্থ সবল কৰি ৰাখে, স্মৃতিশক্তি বঢ়ায়। মানসিক যদি হতাশাত ভোগে তেতিয়াও সেইটো দূৰ কৰে আৰু ভাগৰুৱা শৰীৰক ই শক্তি প্ৰদান কৰে। লিভাৰটো সুস্থ আৰু সবল কৰি ৰাখে। যদি পাইলছ আৰু ডায়েবেটিছৰ নিচিনা হৃদৰোগ কেঞ্চাৰ ৰোগী এই বাবে অতি উপকাৰী হয়, যি হালধি দিয়া গাখীৰ যদি আমি ডেইলি খাওঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে। ভিডিঅ'বোৰ চাই যদি ভাল পাইছে প্লিজ লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, ওচৰতে থকা বেল আইকনটো টিপি দিব। ধন্যবাদ।